নমস্কাৰ আজি শিকাগোত আন এটা দিন মানে আজি এটা বিশেষ কাম আছে ভাবিলো মেকআপও কৰি থাকো আপোনালোকৰ লগত কথাও পাতি থাকো শিকাগোত আসলতে এবাৰ যিখু আসাম কনভেনশন হৈছে তাত মুকু অতিথি ৰূপে নিমন্ত্ৰণ কৰিছিল তেওঁলোকে আজি মোৰ এটা মোৰ যিটো ৰিসাৰ্চৰ বিষয় ডক্টৰ ভূপেন হাজৰিকাদেৱ তেওঁৰ ওপৰতো কিবা দুআষাৰমান ক'বলগীয়া আছে লগতে আমাৰ সকলোৰে মৰমৰ সংযুক্তা বা ডিজাইনাৰ সংযুক্তা বাৰ হৈ মই আজি ফেশ্বন শ্ব'ত ষ্টপাৰ হিচাপে ৱৰ্ক কৰিম যিহেতু বিদেশ ইয়াতে মেকআপ আৰ্টিষ্ট বিচাৰি পোৱা নাই মানে আসলতে বিচাৰিবলৈ চেষ্টাও কৰা নাই এয়া নিজে নিজে মেকআপ আৰ্টিষ্ট হৈ মেকআপ আৰম্ভ কৰিছোঁ খুব ভাল লাগিছে ইয়ালৈ আহি একদম আমেৰিকা কানাডা আটাইবোৰ ঠাইৰ পৰা প্ৰায় 650-700 মান মানুহ আহিছে বহুত মানুহ আৰু আটাইবোৰ অসমৰ মানুহ যিসকলে বিভিন্ন কামৰ তাগিদাত ব্যৱসায়ৰ তাগিদাত ইয়াত আছেহি আৰু ইয়াকে নিজৰ ঘৰ হিচাপে কৰি লৈছে কিন্তু তেওঁলোকৰ সেই অসম বা অসমৰ প্ৰতি যিটো টান সেইটো অকণমানো কমা নাই গতিকে এনেকৈ অভিৱৰ্তন এখন পাতে বছৰত এবাৰ খুব ডাঙৰকৈ ধুনীয়াকৈ পাতে ডাঙৰ মানে মই এই যে বহুত বেছি পইচা পাতি খৰচ কৰি ডাঙৰকৈ পতাৰ কথা কোৱা নাই মানে আটুম টুকাৰিকৈ একদম তেওঁলোকৰ অন্তৰখন বিৰাট বহল খুব ভালকৈ পাতিবলৈ চেষ্টা কৰে আৰু মোৰে সৌভাগ্য যে এবাৰ ময়ো তাতে নিমন্ত্ৰণ পালোঁ তেওঁলোকে খুব ধুনীয়াকৈ নিমন্ত্ৰণ কৰাৰ লগতে একদম অহা যোৱা ইয়াতে থকাৰ ব্যৱস্থা খোৱাৰ ব্যৱস্থা সকলো কৰিছে খোৱাৰ ব্যৱস্থা বুলি ক'লে এটা কথা ক'ব লাগিব আজি দুপৰীয়া কি খাইছিলোঁ মই আপোনালোকক দেখাই আছোঁ আৰু ইয়াৰ খাদ্যবোৰ আচলতে তেনেকুৱাই সিদিনাখন মই বিৰিয়ানী এটা অৰ্ডাৰ কৰিছিলোঁ যিটো আহিলে নহয় মানে ইণ্ডিয়ান ৰেষ্টুৰেণ্টৰ পৰা ইমান মছলা একেদিনাই খাই পেট বেয়া হৈ যাব একদম এই বিৰিয়ানীটো ফটো তুলিয়ে থোৱা নহ'ল থ'বই লাগিছিল আপোনালোকক দেখাবলৈ যে ইয়াত কেনেকুৱা ধৰণে বিৰিয়ানী পায় সকলোতে চাগে বেয়া নহয় কিন্তু মই য'ৰ পৰা অৰ্ডাৰ কৰিছিলোঁ সেইটোতে চাগে কিবা এটা খেলি মেলি হ'ল এতিয়া এনেকৈ মেকআপ কৰি লৈছোঁ এয়া অকণমান লাইটকৈ ফাউণ্ডেশ্যন লগাইছোঁ ভাবিছোঁ বহুত বেছি কিবা কিবি মেকআপ নকৰোঁ অকণমান সাধাৰণভাৱে যিখিনি কৰিব পাৰি সেইখিনিকে কৰোঁ কাৰণ নিজে কৰিব লাগিব যেতিয়া বহুত বেছি কৰি থাকিব পৰাও নাযায় আৰু মোৰ চবতকৈ টেনশ্যন হয় চুলিখিনি কৰিবলৈ সদায় কাৰণ বাকী মেকআপ চেকআপটো অলপ চলপ কিবা এটা কৰি ল'ব পাৰোঁ চুলিখিনি যেতিয়া কৰিব লগা হয় মানে কেনেকৈ বান্ধিম আৰু কোনোবা অকণমান সহায় কৰি দিলে ভাল আজি চাওঁচোন এতিয়া কি হয় গতিকে এতিয়া কি থাকিলে লগাবলৈ অ'কে চকুকেইটা অকণমান আইশ্বেডোটো আজি ভাবিছোঁ বেলেগকৈ লগাওঁ বেলেগকৈ মানে বেলেগো নহয় কিন্তু সাংঘাতিক বেলেগ হ'ব অকণমান ভাবিছোঁ ডাৰ্ক কৰি লওঁ কাৰণ মই সদায় লাইট আইশ্বেডো লগাওঁ ফাইনেল যেতিয়া লুকটো ৰেডি হ'ব আপোনালোকে কমেণ্টত জনাবচোন দেই যে কেনেকুৱা হ'ল ভাল হ'ল বেয়া হ'ল যেনেকুৱা দেখে একদম সেইটোৱে ক'ব আৰু বোলে ভাল হ'লে পাৰিবা বেয়া হ'লে বোলে আৰু অলপ চেষ্টা কৰিব লাগিব এইটো অকণমান মিলাই লওঁ কৰ্ণাৰটো মই যে খোৱাটো কৈছিলোঁ আপোনালোকক খোৱাটো দেখাই দিওঁ এইটো দিছে এনেকৈ পেকেটটোৰ ভিতৰত আজি দুপৰীয়া আমাক খাবলৈ কি দিছিলে দেখাওঁ এইটো এটা আছে চিপছ লগত আছিলে এইটো এটা কুকি আৰু লগত আছে এটা আপেল আৰু ফাইনেলি এইটো এটা বাৰ্গাৰ এইটো অকণ খুলি দেখাইছোঁ এইটো কিন্তু এটা খাই দিব লাগিলে একদম আবেলিলৈকে ভোক নালাগে আৰু যিমানটো ডাঙৰ ইয়াত সাধাৰণতে বাৰ্গাৰ বা স্যাণ্ডউইচ এইবিলাকে খাই থাকে মানুহবিলাক আমাৰ কাৰণে অকণমান কষ্টকৰ কাৰণ আমি হ'লোঁ ভতুৱা
ভাত দালি বা কিবা অকণমান ভাত জাতীয় বস্তু লাগে মই সাধাৰণতে কি কৰোঁ মেক্সিকান যিবিলাক ৰেষ্টুৰেণ্ট থাকে ধৰক বিভিন্ন চেইন থাকে যেনেকৈ চিপোটলে বুলি এখন আছে তাতে ৰাইচ বল দিয়ে মানে আপুনি একদম মিলাই ল'ব পাৰে ভাত যিকোনো পাচলি মাংসও ল'ব পাৰে ৰাজমা ল'ব পাৰে ৰাজমা তেওঁলোকে পিণ্টো বিনছ নে এনেকুৱা কিবা এটা বুলি কয় কিন্তু আমাৰ কাৰণে মানে আমাৰ টেষ্টটো আছে আৰু গতিকে তেনেকুৱা ক'ৰবাত আছে নেকি মই সদায় সেইটো বিচাৰি ফুৰোঁ আজি মানে যিহেতু কেইদিনমান হ'ল আহি পোৱা একদম ভাত এসাঁজ খাওঁ খাওঁ লাগিছে আৰু এতিয়া ৰ'ব দেই আজি মই আইলাইনাৰটো অকণ বেলেগ ধৰণেৰে কৰোঁ মানে সিদিনাখন হেৰিত দেখিছিলোঁ এইটো নহয় কিবা বেলেগ এটাই উঠাইছোঁ ইউটিউবত দেখিছিলোঁ এটা টিপছ এটা যে আইলাইনাৰটো কেনেকৈ আঁকিব পাৰি আজি কৰি চাওঁ ৰ'ব দেই এনেকৈ এডাল ক্লিপ লয় ক্লিপটো লৈ মই আইনাও ধৰিব লাগিব এখনো ধৰিব লাগিব ৰ'ব দেই ইয়াতে চাই কৰোঁ এনেকৈ ল'ব লাগিব লৈ পেলাই ইয়াৰ ভিতৰত এনেকৈ আঁকিব লাগিব ৰ'ব দেই মই বেলেগ এখনত ধৰি লওঁ নহ'লে নহ'ব ইয়াত সেইকাৰণে সহায়ৰ মানুহ এজনী লাগে ইয়াতে চাই পেলাই কৰিব ওলাইছোঁ কাৰণ সহায় কৰিবলৈ কোনো নাই এনেকৈ লৈ ইয়াৰ মাজত কিবা বেলেগহে হ'ল দেখোন ভালকৈ বুলি কৈ বেয়া নহয়তো ক'ত যে লাগিছে আঙুলিয়ে লাগিছেগৈ পাই এই নাই এইটো এনেকৈ নহ'ব পাই ক'ৰবাত বোলে ভাল কৰিবলৈ গৈ কিবাহে হ'বগৈ এইবিলাক এনেকৈ আইলাইনাৰ বা কাজল লগাবলৈ যাওঁতে সদায় মুখখন কিয় মেল খাই যায় বাৰু আপোনালোকৰ হয়নে এনেকৈ লগাব গ'লে এনেকুৱা হৈ যায় যে নাই দেই নিজে এনেকৈ আইনাত চাই লগোৱা ভাল এয়া দেখিছেনে জ্বৰ খং ওলাই একদম অৱস্থা কি হৈছে উঠৰ মই আইলাইনাৰটো লগাই লওঁ দেই এইবিলাক হেক নচলিব ইয়াত এইবিলাক ঘৰত ট্ৰাই কৰাই ভাল হ'ব ইয়াত কৰিব গৈ বোলে উল্টাহে কিবা হ'ল কিবাকে খোপাটো বান্ধিলোঁ অৱস্থাটো একদমেই বেয়া ক'ৰবাত খেলি মেলি হৈছে বুলি মানে কোনফালে কি টানিছোঁ ঠিক নাই গহনাটো লাগি ধৰিছে ক'ৰবাত যদি কিবা খেলি মেলি হৈছে ভগৱানেহে জানিব আৰু অকলে মানে ৰেডি হোৱাটো একদম সহজ কথা নহয় মানে অকল মেকআপটো কৰিব পাৰি কিন্তু একদম কাপোৰ কানি পিন্ধাটো অলপ ঠিক আছে এই চুলি বান্ধাটো যে মই ইমান বেয়া পাওঁ নহয় এইটো হৈ গ'ল গহনা এতিয়া মই কাপোৰযোৰ পিন্ধি লওঁ কাপোৰযোৰ পিন্ধি মই গোটেই লুকটো দেখাই আছোঁ অকণ লাহে লাহে যাবা আৰু এইটো হৈ গ'ল মোৰ ফাইনেল লুক আজি মই দুখন চাদৰ ব্যৱহাৰ কৰিছোঁ আৰু এয়া একদম বেলেগ বেলেগ গহনা ষ্টাইলৰ মূৰতো কিবা এটা লগাইছোঁ এইফালেও লগাইছোঁ আৰু পাছফালটো এনেকুৱা আগফালটো এনেকুৱা খোপাটোত অকণমান কিবা কিবি লগাইছোঁ কমেণ্টত জনাব কেনেকুৱা লাগিছে এতিয়া তলত সকলোবোৰ ৰৈ আছে গতিকে সোনকালে যাওঁ আহক
ছোৱালীৰ গুণ চাফা কৰি সংযুক্ত বাকি ক'বা কেনেকুৱা লাগিলে খুব ভাল লাগিছে আৰু মোৰ ফেভৰেট আইমি মোৰ শ্ব' ষ্টপাৰ হৈছে চ' মোৰ বহুত ভাল আহিবা শ্ব' ষ্টপাৰ হৈ কেনেকুৱা লাগিলে প্ৰায় শ্ব' ষ্টপাৰ হোৱা বাট আমেৰিকা শ্ব' ষ্টপাৰ খুব ভাল লাগিলে আৰু সংযুক্ত বাৰ কাপোৰ সদায় ভাল লাগে এইটো মোৰ দ্বিতীয়বাৰ একেলগে আৰু যোৱাবাৰো মানুহে ইমান ধুনীয়াকৈ আঁকোৱালি লৈছিলে আৰু এইবাৰ আৰু বেছি ধুনীয়া হৈছে তাতে আকৌ ভাৰতৰ বাহিৰত কিন্তু ভাৰতৰ বাহিৰত যদিও নিজৰ মানুহৰ মাজত আৰু মোৰ আটাইতকৈ প্ৰিয় সাজযোৰেই হ'ল চাদৰ মেখেলা কাৰণ মোৰ এনেকুৱা এটা বিশ্বাস যে আমি সকলো কাপোৰ যেতিয়া যদি কাপোৰ কিনিবলৈ যাওঁ আমি সদায় নিজৰ এটা চাইজ থাকে কাৰোবাৰ এছ কাৰোবাৰ এম কাৰোবাৰ এল কিন্তু চাদৰ মেখেলা হ'ল এনেকুৱা এযোৰ সাজ য'ত কোনো চাইজ নাই আজি যদি আপুনি পিন্ধি লয় সি আপোনাৰ দেহৰ আকাৰ ল'ব মই পিন্ধি ল'লে মোৰ আকাৰ ল'ব বায়ে পিন্ধিলে বাৰ আকাৰ ল'ব গতিকে এই কাপোৰযোৰ ইমানেই বেছি আমাক আপোন কৰি ল'ব পাৰে যিদৰে আমি অসমীয়া মানুহবোৰে মানুহক আপোন কৰি লওঁ বুলি সকলোৱে কয় বিশ্বই কয় যে আমি মানুহবোৰ খুব সৰল আৰু ইয়াতো ঠিক তেনেধৰণৰে এটা বিৰাট মৰমীয়াল মানুহৰ মাজলৈ আহি খুব ভাল লাগিছে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আপোনালোকৰ এই মনবোৰ নিজৰ ঠাইখনক ভাল পোৱা নিজৰ জাতিটোক ভাষাটোক ভাল পোৱা এই মনবোৰ এনেকৈয়ে সদায় ধুনীয়া হৈ থাকক আগতে মাৰ এটা অভ্যাস আছিল হাতখন এনেকৈ ধৰি থাকে ন তাতে স্কুট মাৰি দিয়ে হাতখনত মানে তেতিয়া গম পাওঁ যে আজি পিঠি বহুত হ'ল ঘৰত গৈ এতিয়া ষ্টেজতে গম পাইছোঁ মাৰ যিটো চাৱনি আজিতো চেছ কিন্তু সেইদিনাখন ঘৰত গৈ কি হৈছিল জানেনে বাবাই মানে মই দেউতাক মোৰ বাবা বুলি কওঁ তেওঁ আজি নাই আমাৰ মাজত বাবাই মাংস লৈ আহিছিল আৰু যিকেইজন খুৰা খুৰী চাবলৈ গৈছিল তেওঁলোককো মাতিছিল ভাত খাবলৈ ভাত খোৱাৰ সময়ত চবকে কৈছিল যে আজি যে আমাৰ ঘৰত এই যে উৎসৱ ধৰণৰ কৰিছোঁ মোৰ ছোৱালীজনীয়ে নাচিব নোৱাৰাৰ বাবে নহয় তাই নাচিবলৈ চেষ্টা কৰাৰ বাবে আৰু সেই যে দেউতাৰ এটা শব্দই আজিও মোৰ বুকুত ক'ৰবাত খুন্দিয়াই আছে সেই উৎসাহ কৰাৰ বাবেই চাগে আজি আপোনালোকৰ সন্মুখত মই এতিয়া থিয় হৈ আছোঁ সেইদিনাখন যদি এচৰ দিলে হয় জীৱনলৈ একো নকৰিলোঁ হয় আৰু গতিকে সেয়েহে কৈছোঁ সদায় উৎসাহিত কৰিব নিজৰ সন্তানক অসমীয়া বুলি গৌৰৱ